This is nature. This is beauty. কথা এটা পাতিম এই ভাল লাগি তোমাৰ নামটো কি? নমস্কাৰ মনাসি দীপাংকৰ কলিতা। তোমাৰ নামটো? নমস্কাৰ মনাসি লুলত্ত। এতিয়া কি কৰিবলৈ আহিছিলা পথাৰত? বল লগত আহিছিল। বল লগত? ই হাল বালে নি? আজি আছো জেৰেঙা পথাৰত অমৰ প্ৰেম কাহিনীয়ে অসমৰ হিষ্ট্ৰী চহকী কৰি থকা জয়মতী আৰু গদাপানীৰ যি প্ৰেম কাহিনী সেই ধুনীয়া জেগাখন মনোৰম পৰিৱেশৰ মাজত আছো এখন সুবিশাল পথাৰ অসমৰ সবাতোতকৈ ডাঙৰ খেতি পথাৰ আমি আজি এক্সপ্ল'ৰ কৰিম আৰু কৰি আছো এতিয়া এটা ধুনীয়া মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ বলক আমি আগবাঢ়ো সাগৰৰ সমান মোৰ মৰমনো কিমান জেৰেঙাৰ এটা ভিউ চাওক ৰাইজ ইমান সুবিশাল এখন পথাৰ ইমান এখন ডাঙৰ পথাৰ জীৱনত কাহিনীও দেখা নাছিলোঁ এই প্ৰথম দেখিছোঁ আপোনালোককো দেখুৱাইছোঁ চাওক কিমান এটা মনোৰম পৰিৱেশ ইপাৰ সিপাৰ নমনা এখন পথাৰ জয় জোৱান জয় কিষাণ এয়াই অসম বা এইবোৰ আমাৰ ইমান ওচৰতে থকা জেগা কিন্তু অহা নহয় এয়াই আজি আহিছোঁ মানে আপোনালোকে ভালকৈ ভিউটো ধৰিব পাৰিছেনে নাই পৰা সেইটো মই গম পোৱা নাই কিন্তু সঁচাকৈ কৈছোঁ ইয়াত চকুৰে দেখাৰ পিছত একদম কিবা আচৰিত লাগি গৈছে একদম বহুত বেলেগ এখন পৃথিৱীলৈ অহা লেখীয়া ফিল হৈছে আজিও লগত শ্ৰীমতী আছে খোজকাঢ়িব পৰা নাই ইমান ধুনীয়া নেচাৰ দেখি মই অকণ খৰধৰকৈও আহিছোঁ বাৰু কিন্তু শ্ৰীমতী একদম আমন চিমনকৈ ভাগত ফোপাই আহি আছে কিবা এটা কোৱা কেনেকুৱা অনুভৱ ইয়ালৈ আহি বহুত ভাল লাগে ইয়ালৈ আহি আগতে খোজ কাঢ়োঁ কিন্তু এতিয়া বহুত দিন খোজ কঢ়া নাই যে সেইকাৰণে ভাগৰ লাগিছে আৰু অলপ বহি ল'ম বোলা তাত আৰু আপোনালোকক দেখুৱাম ইয়াৰ পৰা এটা বহুত ধুনীয়া ভিউ আমি দেখি আছোঁ আপোনালোককো আঁতৰৰ পৰা দেখিছে চাগে একদম ডাঙৰ গছ কিছুমান ইয়াৰ পৰা কেমেৰাত মোবাইলত সৰুকৈ দেখা পাইছে কিন্তু আমি ওচৰলৈকে যাম সেই পৰিৱেশটো ইমানেই ধুনীয়া লাগি আছে ওচৰলৈ গৈ চাওঁগৈ তাতনো কি আছে ব'লক আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক এই জেৰেঙাৰ এটা পৰিৱেশ সুন্দৰ পৰিৱেশ আৰু মই ভাবিছিলোঁ ইমান ঘাঁহনি আছে ইমান এটা নেচাৰৰ মাজত এজনী গৰু দেখা নাছিলোঁ এয়া চাওক গৰু গোটেইখন আৰু ইয়াত গৰু একদম নিপুতল একদম স্বাস্থ্য পাতি বিৰাট ধুনীয়া একদম সুন্দৰ পৰিৱেশ আৰু এনেকৈ গৰু পোহা আমাৰতো সেইবিলাক জেগাত আজিকালি নাইকিয়াই হ'ল এনেকৈ গৰু চৰুবোৰ দেখিলে মানে অসম লাগে আৰু ভাল লাগে কিবা এটা ব'লক আমি নিৰ্দিষ্ট জেগাটোলৈ যাত্ৰা আৰম্ভ কৰোঁ এখন সৰু জান আছে কিন্তু শুকাই গ'ল কিন্তু হ'লেও বোকা আছে হ'লেও ইপাৰলৈ যাবলৈ চেষ্টা কৰিম কাৰণ ধুনীয়া পৰিৱেশটো আপোনালোকক যদি দেখুৱাম বুলি কৈছোঁ কিনো আছে বলক চাওঁগৈ পাৰ হৈ লৈছোঁ আগতে আপোনালোকে চাই থাকক বোকা মানে তুমি পাৰ হৈ আহা আৰামছে আহা প্ৰায় 7 কিলোমিটাৰমান আমি খোজকাঢ়িলোঁ একদম জেৰেঙা পথাৰৰ গভীৰতালৈ সোমাই আহিলোঁ একদম সোঁমাজলৈ আহি পালোহি এখন একদম ধুনীয়া নৈ এখন সৰু নৈ পালোহি নৈখনৰ নাম কি নাজানো মই ভবাই নাছিলোঁ জেৰেঙাৰ মাজতো যে এনেকুৱা এটা ধুনীয়া পৰিৱেশ আমি পাম আহক আমি নৈখনকে এবাৰ চাওঁ এডাল বাঁহেৰে এখন সাঁকো আছে ইয়াত মানে ইপাৰলৈ যাবলৈ কিন্তু ৰিক্স নলওঁ এনেকৈ ভৰককৈ সোমাই গ'লেও
ভৰক হৈ যাব। গতিকে ইপাৰ হৈ ৰিক্সটো নলওঁ। মানে ইপাৰৰ পৰিৱেশটো এই পাতকৈ ধুনীয়া আছিলে, কিন্তু এইটো গেটআপত আৰু ইপাৰ হৈ পেলাই সেইটো ৰিক্স নলওঁ। নাৱে বোলে টুলুং ভুটুং আৰু এইখন টুলুং ভুটুং নাও, একদম অকণমানি। এইখনত চাগে মানুহ এজন যেনে তেনে এইখনৰ পৰা সেইখনলৈ পাৰ হ'বলৈ সৰুকৈ বনাই লৈছে। ভাল লাগিছে কিবা এটা, ইমান ধুনীয়া নেচাৰ, ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। ব'লক আমি নৈখনৰ পাৰে পাৰে অকণমান খোজ কাঢ়োঁ। আজি আইপদ এইডালে কাম চলাব লাগিব, একদম শুকান মাটি চপৰা, মোৰ ভাগি যাব মূৰত মাৰিলে। এইডালকে আইপদ কৰি আজি ভিডিঅ'টো সামৰিম। আমি পথাৰলৈ আহিছিলোঁ। আমাৰ চিনাকি মানে দাৱনী কেইগৰাকী মানে ক'ৰবাত ধান দাই আছিলে, তাতলৈ চানা চিপছ কিবাকিবি লৈ আহিছিলোঁ। পথাৰত সৰু সৰু ল'ৰা ছোৱালীবোৰ দেখি পেলাই চিপছকেইটা বিলাই দিলোঁ আৰু নিজে ঘূৰি শ্ৰীমতীয়ে চানাকেইটা লোভ সামৰিব নোৱাৰি পেলাই একদম পথাৰৰ মাজত বহি পেলাই নিজে পূৰা দি আছে। আৰু মোৰ লোভ লাগিলে তাইক কৈ থাকিলত, গতিকে চানাকেইটা খাই লওঁ, খাই পেলাই আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিম। নৈখনৰ ইপাৰে এজোপা বগৰী আছে, কিন্তু খাওঁ কেনেকৈ? শ্ৰীমতীটো টেঙা বুলি ক'লে, বগৰী বুলি ক'লে একদম জিভাৰ পানী টোপ টোপ টোপ, কিন্তু ইপাৰলৈ যাব নোৱাৰি। গতিকে বগৰীৰ লোভটো ইমানতে সামৰি ব'লক আমি বেলেগ এটা জেগা আপোনালোকক দেখুৱাওঁ। আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, যদি চেনেলটো চাই ভাল পাইছে, আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো টিপি দিব আৰু লাইক কমেণ্ট এটা নিশ্চয় কৰিব। বাই বাই।